তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে চাগে। তো গাইছ, আজি মোৰ মনটো বহুত ভাল লাগি আছে। চ' মোৰ মনটো ভাল লগা কাৰণবোৰ হ'ল আপোনালোক, কাৰণ মোৰ আজি ইউটিউব চেনেলটোত 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। তো তাৰ কাৰণে থেংক ইউ ছ' মাছ, একদম ভিতৰৰ পৰা কৈছোঁ থেংক ইউ ছ' মাছ। আজি মোৰ মনটো বহুত ভাল লাগিছে, আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে। তো গাইছ, মানে প্ৰকাশ কৰিব নোৱাৰোঁ কিমান ভাল লাগিছে আপোনালোকে 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে। তো গাইছ, আজিৰ দিনটো মোৰ কাৰণে বহুত বিশেষ। তো গাইছ, এই বিশেষ দিনটোত মই আজি কি ক'ম বলক, আপোনালোকে চাই থাকক ভিডিঅ'টো। বলক দোকানলৈ গৈ আছোঁ। হৈ গ'ল আজি হৈ গ'ল মোক তো গাইছ, আমাৰ গাঁওখনৰ পৰিৱেশ চাওক। এইখন আমাৰ গাঁওখন দেখিছে কিমান এখন শুৱনি গাঁও। তো গাইছ, এইখন গাঁৱৰে মই নিবাসী, ৰন্থলী আদৰ্শ গাঁও। এয়া চাওক আমাৰ গাঁওখন কিমান এখন শুৱনি গাঁও দেখিছে গাইছ। গাঁওখন চাওক এবাৰ ভালকৈ। ভাগি দেহ খাব নাই, ভাগি দেহ। গাইছ, এতিয়া গৈ আছোঁ গাঁওখনৰ পিনে ওলাই পেলাই আমি। তো এতিয়া গৈ আছোঁ গাঁৱৰ পিনে ওলাই পেলাই। তো গাইছ, মোৰ যে অথনি যে কেমেৰা ধৰিছিল ল'ৰাটো, তো ল'ৰাটো এইটো হ'ল, এইটো কেমেৰা ধৰা ল'ৰাটো হাৰি দে। তো গাইছ, এই লগত মোৰ ইছান আছে। তো গাইছ, গৈ আছোঁ গাঁওখনৰ মূৰলৈ। তাৰপিছত আকৌ এইপিনে পোৱালিকেইটা আছে। তই মোৰ ইউটিউবৰ ভিডিঅ' চাওঁ, তই ইউটিউবৰ ভিডিঅ' চাওঁ মোৰ? কেনেকুৱা পাওঁ ভিডিঅ'বিলাক চাই সেইটো ক লাগে ন? ইউটিউবৰ চেনেল চাই তই চাওঁ নে নাচাওঁ? গজব বেজতি চাবি আকৌ ন, লক্ষ্যজ ব্লগ বুলি আছে ভাই, চাবি। তো গাইছ, আজি ৱেডাৰটো চাওকচোন, একদম ৱেডাৰটো আৰু বতৰটো একদম পূৰা বঢ়িয়া হৈ আছে গাইছ। ৱেডাৰটো চাওক, তো চাওক পাওক গাইছ, আকাশখন চাওক, একদম ইমান বঢ়িয়া হৈ আছে ৱেডাৰটো দেখিছে আজি। তো গৈ আছোঁ ইহঁত পোৱালিবিলাকৰ লগত ওলাই আহিছে। ব'লক আজি গাইছ গোটেই গাঁৱৰ ভিডিঅ' বনাম, আপোনালোকক গোটেই আমাৰ গাঁওখন দেখাম। তো গাইছ, চৌকে হাই দি দিয়া, হাই দি দিয়া। তো গাইছ চাওক, এইখনেই আমাৰ গাঁৱৰ শুৱনি পথাৰখন। তো গাইছ দেখিছে, এইখনেই আমাৰ শুৱনি গাঁওখন, যোনখন গাঁৱত একে সৰুৰে পৰাই খেলি ধূলি ধেমালি কৰি এইখন গাঁৱতে ডাঙৰ হৈছোঁ। আৰু এই গাঁওখনত অশেষ স্মৃতি জড়িত হৈ আছে মোৰ। তো এইখন মেদান, ইপিনে এইটো আমাৰ গাঁৱৰ মন্দিৰ। তো গাইছ দেখিছে, গোটেই মোৰ পাৰ্টনাৰ এইসোপা, ইয়াৰ পাৰ্টি, মোৰ পাৰ্টি এইসোপা চব মোৰ পাৰ্টনাৰ এইবিলাক। আৰু এই জীৱ জন্তুবিলাক মই চবতকৈ বেছি ভাল পাওঁ, চব জীৱ জন্তুবিলাককে। তো গাইছ, সিহঁতক আজি পাৰ্টি খুৱাইছোঁ। তো গাইছ, আৰু এটা সৰু পোৱালি লগ পাই গ'লোঁ, তাক এতিয়া মটন খোৱা। চৰি দেই, ল মটন খা ভাই, জিন্দা থাক। ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা বাৰু ভিডিঅ'বিলাক চাই সেইটো কৰে। তো গাইছ, প্ৰথম যোনটো মুখৰ ভিডিঅ' দিছিলোঁ এই ইয়াত মানে ইউটিউবত। চ' গাইছ, সিহঁতৰ মুখটো ইহঁতৰে আছিল মুখটো। চ' লগৰে একে আগৰ পৰা সৰুৰ একেলগে থকা। তো গাইছ, চ' মাই গাইছ, তো গাইছ চাওকচোন ঘৰটো পৰিৱেশখিনি কিমান চাফ চিকুণ হৈ আছে। তো গাইছ চাওক, ককাজনে বাঁহ কাটি আছে। হেৰি যে পাপুদাই বাইক ধুই আছে। তো গাইছ, আহি মই গাঁও মূৰ পাই গ'লোঁ। তো গাইছ, মোৰ ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ। ইয়াৰ ৰীতা, আমি একেলগে পঢ়া, ইয়াৰ ৰীতা। তাৰপিছত এইপিনে পৰিস্মিতা, চাই দিয়া। তো এহেঁতি গাইছ ফটোশ্বুট কৰিছে, দেখিছেনে নাই? বিহুৰ বতৰ যেতিয়া ফটোশ্বুট কৰিছে, পূৰা ফটোশ্বুট চলি আছে ন। পচস্তা দি দেৱে। তাৰপিছত আকৌ এয়া, তোৰ নামটো কি আছিল? নিকুমণি। তোৰ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছ নে সেইটো ক? ছাবস্ক্ৰাইব কৰি থৈছ যদি ঠিকে আছে বাৰু, যদি নাই কৰা তেতিয়া বেয়া লাগিল মনটো। তো
তো গাইছ এহেঁতৰ ওচৰত এৰি ফটোশ্বুট কৰিছিল ময়ো ফটোশ্বুটো এখন দুখন মাৰি দিলোঁ তো গাইছ এতিয়া এহেঁতৰ ওচৰৰ পৰা যাওঁগৈ বাই 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 তো গাইছ আহি সৰু পোৱালি কেইটামান ওচৰ পালোহি তো সিহঁতি কিবা খেলি আছে তুদি কি খেলি আছ ৰাস পাৰিবি তুদি আৰু মাঘৰ বিহু ৰাস পাৰিবি বা দেখিছে গাইছ আমাৰ পোৱালি ৰন্থলী আদৰ্শ গাঁৱৰ পোৱালি কেনেকুৱা খাৰদানা পোৱালি সিহঁতি ৰাস পাতিব তো এই সৰু পোৱালি এইকেইটা তো তহঁতি ৰাস পাতিবি তোৰ ৰাস পতাৰ জেগা এই কয় দে অকণ নাচি গৈ দেখা ৰাস নাচি দেখা अभी मजा आएगा ना भिड़ो তো গাইছ দেখিছে অখৰা দেৰে মিনময় নাচ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ তোৰা যে ভাড়া যোৱা কিমান লাগিব পইচা দিব 100 টকা লাগিব হে কম নহ'ব কিয় 200 रुपीस चाहिए তো গাইছ দেখিছে পোৱালিটো কেনেকুৱা খাদ্ৰা পুতনা আনিছে যদি ক'ৰবাত এনেকুৱা পুতনা ভাড়া চাড়া লাগে লৈ যাব পাৰে পোৱালিটোক দেখিছে কেনেকুৱা খাদ্ৰা আনিছে যে সিহঁতৰ ওচৰৰ পৰা যাওঁ এতিয়া বাই বাই দেই বাই 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 তো গাইছ এতিয়া মানে বৰদেউতাহঁতৰ ঘৰ পাই গ'লহি এইটো ভতিজা হয় তো গাইছ সিহঁতৰ ঘৰত মহ এটা আছে চ' মহটো ওচৰলৈ গৈ আছোঁ অলপ গাইছ কৰি আছোঁ এইপিনে ভতিজা সিহঁতৰে মোৰ ভয়ে কৰা নাই একদম সৰু পোৱালি গাইছ ঘাঁহ খুৱাই দিম দেখিছে দল ঘাঁহ খা 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 নেখা দেখোন কেনেকৈ নেজানো এই পাহৰিয়ে গ'লো মোক কেনেকৈ শিকে নেখায় শিকা এই খুৱাই দিব দেখিছে গাইছ কিমান সৰু পোৱালিটোৱে মূৰটো বগাই দিছে আকৌ খুৱাই দে মূৰটো ৰ তো গাইছ দেখিছে পোৱালিটোৱে মূৰটো খুৱাই দিব চাব কেনেকুৱা খাতৰা পোৱালি এইটো কেনেকুৱা শক্তি আছে তেন্তে হ'লে এয়া দেখিছে গাইছ কেনেকুৱা খাতৰনাক পোৱালি এডাল কম শক্তি আছে হে সি মানুহে সাৰ বগুৱাই দিয়ে সি এডাল মূহ বগুৱাই দিছে গলীয়া মূহ ই সিহঁতলৈ চাগৈ ৰিলছ বনোৱাত বিজি পুৰা দেখিছে নাচি নাচি ৰিলছ বনাই আছে लेकिन यार यहाँ में पिघल गया তো গাইছ দেখিছে মই আহি পেলাই এই সৰু পোৱালিখিনি ওচৰৰ পৰা ইয়াৰ মাৰ্বল খেল আপোনালোকৰ মনত আছেনে মাৰ্বল খেল আগতে খেলিছিলোঁ যে সৰু কালতে আপোনালোকেও খেলিছিল চাগে দেখা দিছোঁ বিংখিনি দুটাত থকা তো গাইছ দেখিছে এইবিলাক মাৰ্বল ইয়াত দেখিছে কিমান ৰং বিৰংগী মাৰ্বল তো গাইছ সৰুতে বহুত খেলিছিলোঁ কোনে কোনে এই খেলটো খেলিছিল কমেণ্ট কৰিবচোন গাইছ দেখিছে ইয়াত খেলি আছে এইটো কি খেল বুলি কয় গল্ফ ন অঁ তো সিহঁতি গল্ফ খেলি আছে দেখিছে কেনেকুৱা খেলি আছে তো বাই বাই দেই গাইছ তো গাইছ আজি মানে ভিডিঅ'টো বনাই তেনেকৈ একো খাছ ৰিজন নাছিলে চ' মনটো ভাল লাগি আছিলে আৰু সৰু সুৰাকৈ হ'লেও 500টা মেম্বাৰৰ আমাৰ সৰুকৈ হ'লেও ফেমিলি এটা হ'ল তো গাইছ সেই ফেমিলিটোৰ কাৰণে মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিম যাতে সেই ফেমিলিটো প্ৰতিজন ব্যক্তি সুখীয়ে থাকক আৰু তেনেকুৱা ইমান একো ৰিজন নাছিলে সেই মনটো ভাল লাগি থকাৰ কাৰণে বোলো আজি ভিডিঅ' এটাকে বনালোঁ তো আমাৰ নামঘৰটো গাঁৱৰ আমাৰ ঘৰৰ ফ্ৰণ্টতে আছে নামঘৰটো দেখিছে কিমান দীঘলীয়া নামঘৰ তো দেখিছে গাইছ মোৰ মৰম এইবোৰে গম পাইছে বিটু তো গাইছ ইয়াৰ নাম হ'ল বিট্টু বহুত মৰমীয়াল কুকুৰ হয় গাইছ দেখিছে এহেঁত দুটা নাম চিকু পিকু গাইছ এহেঁতৰ মানে 5টা ককাই ভাই আছিল চিকু পিকু বিকু পিকু এহেঁতৰ 5টা আছিলে তো তাৰে 3টা ঢুকালে তো এহেঁত দুটা আছে তো দেখিছে কিমান দুষ্ট উৎপতীয়া একদম গাইছ আজি ভিডিঅ'টো সৰুকৈ ইমান কোনে আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইছ আজিলৈ বাই বাই তো সকলো সুখী থাকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই গাইছ